নমস্কাৰ চেডো নিউজ 7লৈ স্বাগতম জনাইছোঁ মই সঞ্জয় লাহা। বৰ্তমান মই উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিস্থিত নক্ষত্ৰ ছবিগৃহত। এই নক্ষত্ৰ ছবিগৃহত ইমান দিন ধৰি চলি আছিল ৰৈ ৰৈ বিনালে। জুবিনদাৰ ৰৈ ৰৈ বিনালে বোলছবিয়ে কিন্তু প্ৰত্যেক দৰ্শকৰ মন আকৰ্ষণ কৰিছে আৰু প্ৰত্যেকেই আৱেগিক হৈ ছবিগৃহৰ পৰা ওলাই আহিছে। এই মুহূৰ্তত মই ইয়াৰ কিছু দৃশ্য দেখাবলৈ বিচাৰিম। মই কেমেৰা পাৰ্চন সামগ্ৰিক দৃশ্যখিনি দেখাই ল'ব বিচাৰিছোঁ। এটা বিদ্যালয়ৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিছে আৰু এই ছবিখিনি অৰ্থাৎ জুবিনদাৰ অন্তিম ছবিখিনি উপভোগ কৰিবলৈ তেওঁলোকে ইয়ালৈ আহিছে। ঢেকীয়াজুলিস্থিত নক্ষত্ৰ নক্ষত্ৰ ছবিগৃহত নক্ষত্ৰ ছবিগৃহত ইতিমধ্যে সম্পূৰ্ণ চিট অৰ্থাৎ ফুলফিল হৈ আছে বুলি ক'ব লাগিব। কেইবাদিন ধৰি ৰৈ ৰৈ বিনালে জুবিনদাৰ অন্তিমখন বোলছবি চাবলৈ ইয়াত দৰ্শকসকলে ভিৰ কৰি থকা দেখা পাইছোঁ। আজি যিহেতু দেওবাৰৰ দিনাখন এই বৃহত্তৰ অঞ্চলৰ এই ঢেকীয়াজুলিস্থিত নক্ষত্ৰ ছবিগৃহত এনেকৈ ভিৰ কৰি থকা দেখা যায়। আমি এয়া এটা বিশেষ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও আজি এই জুবিনদাৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চাবলৈ আহিছে। আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ বিচাৰিম আৰু তেওঁলোক কোন বিদ্যালয়ৰ পৰা আহিছে এইখিনি কথাও জানিবলৈ আমি চেষ্টা কৰিম। আমি আহিছোঁ প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে কোন বিদ্যালয়ৰ পৰা আহিছে? আমি শিলবৰী শংকৰদেৱ জাতীয় বিদ্যালয় দৰং ডিষ্ট্ৰিক্ট তাৰ পৰা আহিছোঁ। আমি শিশু দিৱসৰ লগত সংগতি ৰাখি আমাৰ ল'ৰা ছোৱালীখিনিক এই ৰৈ ৰৈ বিনালে চিনেমাখন দেখাৰ সুযোগ কৰি দিছোঁ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা। যে নহওক শিশুসকল হ'ল দেশৰ ভৱিষ্যত, ইহঁতক আমি আগুৱাই লৈ যাব লাগিব আৰু দেশৰ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব। এইবিলাক উদ্দেশ্য আগত ৰাখি আমি ল'ৰা ছোৱালীক লৈ আমি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত নক্ষত্ৰ চিনেমা হলত আহিছোঁ। যিহেতু জুবিনদাৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে, জুবিনদা আৰু আমাৰ মাজত নাই, দৰ্শকসকলৰ মন আকৰ্ষণ কৰিছে। আপোনালোকৰ ছাত্ৰ ছাত্ৰী তথা আপোনাৰ মন কেনেকুৱা লাগে? নিশ্চয় বহুত ভাল লাগিছে। তেওঁ যে আমাৰ মাজত নাই, এইটো যদিও নাই তেওঁ আমাৰ অন্তৰত সদায় জীয়াই থাকিব। আৰু চিনেমাখন বহুত ভাল লাগিছে। মই প্ৰায় 25ৰ পৰা 27 বছৰ পিছত চিনেমা চালোঁ। মন চুই গৈছে, খুব ভাল অভিনয় কৰিছে তেখেতৰ যি অভিনয় আমি পাহৰিব নোৱাৰিম। আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীখিনিও যথেষ্ট ভাল পাব, এইটো মোৰ বিশ্বাস। আৰু অসমৰ ৰাইজেও ভাল পাব, গোটেই ভাৰতবৰ্ষৰ মানুহে ভাল পাব। হয়, ধন্যবাদ। এয়া হৈছে শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, দৰং জিলা শিলবৰী, এটা ব্যক্তিগত খণ্ডৰ বিদ্যালয়। আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষই কিন্তু এটা ব্যতিক্ৰমী প্ৰচেষ্টা লৈছে হাতত বুলি ক'ব লাগিব। যিহেতু ছাত্ৰ ছাত্ৰীসকলক জুবিনদাৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে চোৱাৰ এটা সুযোগ কৰি দিয়া বুলি আমি ইতিমধ্যে জানিব পাৰিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে